যে প্ৰমোদ বড়ো নিজে পাল্টাই খালে আৰু আপোনালোকে যিকেইটা কুৱেশ্যন সুধিছে খুব ৰাইট কুৱেশ্যন সুধিছে যে বিশেষকৈ আপচুৰ সভাপতি ডাঙৰীয়া আমি সন্মান কৰোঁ আপচুৰ সভাপতি হিচাপে এতিয়া UPPL-ৰ তেওঁ এজন সেনানী হৈছে আমাৰ প্ৰতিদ্বন্দ্বী ৰাজনৈতিক দলৰ দেখা যাওক নিৰ্বাচনত কোনটো সমষ্টিত তেওঁ নিৰ্বাচন খেলে প্ৰতিদ্বন্দ্বী হিচাপে বহুত ক'বলগীয়া আছে প্ৰমোদ বড়োৰ আটাইবিলাক ফেইলিয়ৰৰ গুৰিত তেওঁ আছে তেওঁ ফেইলিয়ৰৰ অংশগ্ৰহণ কৰিব লাগিব প্ৰমোদ বড়ো যেটো পাল্টাই খালে তেওঁ একটা অন্যতম কাণ্ডাৰী প্ৰমোদ বড়ো পৰাজিত হোৱাৰ কাৰণ এই গোটেইবিলাক তেওঁৰ ওপৰতো গাত লাগিব দীপেন বড়োৰ কি হ'ব ওদালগুৰি সমষ্টিত না মই সেইটো কৈছোঁ তেওঁ যেটো ওদালগুৰি সমষ্টিত খেলে য'তেই খেলক আপোনালোকে ষ্ট্ৰেটেজি হিচাপে ক'ব লাগিলে আমাৰ ওদালগুৰি প্ৰাৰ্থীগৰাকী বেলেগ প্ৰাৰ্থী হোৱাহেঁতেন চাগে অলপ কঠিন হ'লহেঁতেন তেওঁ হোৱাৰ কাৰণে এটা বিশেষ জনগোষ্ঠী বাদ দি আটাইবিলাকে একফালে হ'ব আৰু একফালে হৈ আমাৰ প্ৰাৰ্থীগৰাকী ভোট দিব সেইটো কিন্তু ভয়ংকৰ কাণ্ড হ'ব য'তে নেখেলক তেওঁ কেঁচা হৈ আছেতো জাষ্ট তেওঁ সদ্য মানে ৰিটায়াৰ্ড ফ্ৰম আপচু গতিকে সেইটো মানুহে কিন্তু নাপাহৰে আজি একচুৱেলি আমাৰ প্ৰাইমাৰী লেভেলত যিখিনি অলপ আমাৰ দুৰ্বলতা আছে দুটামান আমাৰ বোৰ্ড কমিটি যোৱাবাৰ ইনএক্টিভ হৈ আছে বোৰ্ড কমিটিবিলাক এক্টিভ কৰাৰ কাৰণে তিনিজনীয়া পাঁচটাতে কমিটি বনাই দিয়া হৈছে মই ভাবোঁ যে ৩-৪ দিনতে হৈ যাব সেইবিলাক খুব টান কাম নহয় এটা ঠাইত বোৰ্ড কমিটি লৈ গৈ ৩-৪খন বোৰ্ড কমিটিৰ মানুহ একেলগে বহিব পাৰে কাৰণ এখন কমিটিত মিনিমাম ৩১ৰ পৰা ১০০লৈকে আমাৰ কৰে গতিকে খুব বেছি মানুহ নহয় ৩ দিনত অতি সহজতে ৩জন মানুহে কমপ্লিট কৰিব পাৰিব বোৰ্ড কমিটি